খুড়ীটো কি দুখ খুড়ীয়ে তোর দেউতে চাকরি করে মন্টু হাজিরা করে আমি এবার এখন কেটিএম লম লবি দে মন দেউতা যে হাজিরা করে লবি দে মন দেউতা হাজিরা করে ও পিতে পিতে আজি মোক বন্ধন ললিয়া মোক আজি দিবাই লাগব কেটিএম ভাই ঘড়িও দিবা লাগব ও পিতে মোক কেটিএম বাইক দি ঘড়ি দি এ ল হে ও ঘৰত ভাত খাবার চাউল নাই তোক আৰু কেটিএম লাগে মোক দিবাই লাগব আজি মোক দিবাই লাগব পিতে দিবাই লাগব ও ৰ জন্ম দিছো যাতে তোক পাইলবাই লাগব দিম দে ধান লইলো দিম তোক মই কেটিএম খান এ আপাটোক ধান লইলো কবাৰ পৰাই দিবাই লাগব খাবাৰো পইচা নাই ধাৰ বেছি হলেও তাক দিবাই লাগব এ যাওৱে কবাক গেলি ধাৰ বেছি মছলা শুনকচোন আইছো দে আপা আজি মোক অলপমান 10,000 মান ধান লাগিছিলে 10,000 মান ৰকেটিয়া উঠি চাইলো ৰ এতিয়া 5টা বেছি হলে কালি পুৱাক গলি দিম দিয়া তো আজিয়ে লাগিছিল নহয় আজি হবান নাই আজি গুদলা হল না কালি পুৱা আহি দিম দিয়া কালি পুৱা দিয়ক হ'ব দিয়ক আজি একে বেছি বেলে পইছে কেটিএম লম ৰ জীবনে মরণে খাই আছো আমি বিশলু টকা ইয়াক আৰু কেইটা কাটিম 700 গ্ৰাম নাই দেখোন এ লগে বাপা ৰে ইয়াৰ 700 গ্ৰাম নাই এটা এ তোৰ পাচলি 700 গ্ৰাম নাই এটা এ লক 700 গ্ৰাম নাই এ ৰাখক এই নাই 700 গ্ৰাম নাই এটা নৰি ল যাব মোৰ বেপাৰ ল যাব ৰাখক মোৰ বেপাৰ এ ল আপনি ডাঙি মোক এটা কাম কৰা মানুহ লখিলে বিচি দিবিচোন পাৰাস দি পইচা দিম 100 মান চাম দক মই কবাত বিচি হলে পাও না মই আপোনাৰ তাই গলি লৈ আহিম দক ভাল চাই দিবি কিন্তু এটা হ'ব দক আৰু এটা মাল খাব নেকি এ আছে হক এ তে আখেত মাল আছে হক বলক এ দাদা নপৰব এ তে মাল আছে হক বাবা তই কিমান বছৰ হৈছে তোৰ মোৰ 20 বছৰ বা তই মাল খাব কৈছে নেকি হ'ব তই কামত ৰাখিম না পইচা দিম একবাৰ 5 টকা খাই দিম কিবা এটা দক আইন দিয়া আৰু এ দিম দিয়া তই গোদা খাই যায় পইচাৰ লগত দিম দিয়া চেক মিলি কিনে 5 টকা এটা চিলে নহয় এ এতিয়া হবান নে গোদা দিম দিয়া ই আছে নহয় ইয়াৰ হাতত দিখে দা ই সাদা চলিটো দিয়ক হ'ব মোৰ শিক্ষান দিয়ক আপনাখন দিয়া ৰব তল দি লক মোৰ মাই বহুত পইচা নাই এখন দেখ কৰিব এ বাবা এ খাৰে হাসাৰে গটাই আইছি একালগে তো কালি কেটিএম দিহে মোরে বাপ্পা কালি দুও যাম কেটিএম কিনবে দুও যাম দে না ও কি দিছে কেথা পৰা আছিল ভাত খা সদাইছে ৰ মই পইচা আনতে ঘুৰে দি ইচ্ছাৰই নহয় পাদে আপনি পইচা নাপে ঐ সদাইছে ৰ ভাত খা আৰু আকৌ গাই খাবা তাই মই পাও নিছে নাদি দেখা নাই উঠে যা চলি এটো দিহাত আকৌ আহি খাবা নৰে আপনি দিবি মিছা কথা দে পইচা এটা ঘুৰে ৰাখ মোক পইচা লাগিব কেটিএম বাইক পইচা তোলা আছিল এতে আছে ভদাৰ নামটো আছে এতে আজি ভদাৰটো 4 দিনে হল পইচা ঠগি আছে মোক আজি দিম কালি দিম বুলি ৰ আজি যাই আছো তাৰ ৰ এই হয় গো মোৰ বন্ধনত ধাৰে ধাৰ অকল এতিয়া ধাৰ মই এতিয়া কক যাও ঐ বেগেও গেলি পইচা গুছে হয় গেলেও পইচা গুছে আজি তাৰ পইচা লৈ আহিম সদায় মোক দিন দিয়া আজি সেই দিন নহয় কি চশমা এই চশমা বাদ ভাল হবে পাৰা নাই পইচা নাই ৰ আজি এক চেলেৰি মই আজি বন্ধ নিচা দিবাই লাগিব আজি যাই আছো ল ও গিয়ে বন্ধুৰ মালিক গিয়ে তো কালি দিব এ পদে পইচা দিবি আছে মই কাম কৰা নহয় মাউলা দিবি আছে পইচা লাগবে তাৰ দিব এ কাটিম দিয়া কাটি পইচা মোক দিবি আছে বলা বলে দে পইচা লৈ বৰা পইচা মই সকলোৱে ধাৰে ধাৰ এতিয়া মই কি কৰো মই জীয়াই থাকি একো লাভ নাই বাবা তই চিন্তা থকা থাকবি মই যাওঁ দে মই বিঘাই মৰোৱে ৰ ও দেউতা মোক কেটিএম গুচি গেলে মোক কেটিএম বাইক নালগে মোক ও দেউতা মোক কেটিএম বাইক নালগে
তাৰ লগত কি হৈছে সি মোৰ তাক ধাৰ খুজি পাইছিলি মই এটা মাউলে মানুহ দিছে কাম চাম কৰি মই ঘূৰি চুৰি গোটেই চুৰ কৰি নিলা মোৰ আধা পইচা সিয়ে খালা ময়ো শুনা বেছি বেলে তাক পইচা দিছিলো মোৰো আধা পইচা দিয়া নাই মোৰ 50,000 খাই গেলা কি মোৰ একলা খাই লাগে আমি এই ভিডিঅ'টোৰ জৰিয়তে একটিয়ে বুজাব বিচাৰিছোঁ যাতে য'ৰ মানুহ য'তে থাকে ধাৰ বা লৈ কাকো বেলেগকো কষ্ট দিব নালাগে নিজকেও কষ্ট খাব নালাগে এই ধাৰে হৈছে মানুহৰ জীৱনৰ একমাত্ৰ শত্ৰু